ঊনৰ মায়াময় এটা সন্ধিয়া আৰু আজি খেলো ইণ্ডিয়াৰ অপেনিং চেৰিমনি খেলো ইণ্ডিয়াৰ অপেনিং চেৰিমনিলৈ আহিছোঁ আপোনালোকে চয়নিকা মনশ্ৰীৰ সৈতে চাই থাকিব খেলো ইণ্ডিয়াৰ অপেনিং চেৰিমনি অনুষ্ঠান এক মায়াময় পৰিৱেশত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় আৰু অনুষ্ঠানত অষ্টলক্ষ্মীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সকলো জনপ্ৰিয় মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বহুগৰাকী বিশিষ্ট ব্যক্তি আমাৰ সকলোৰে মৰমৰ শিল্পী পাপন অৱশ্যে আমি পাপনৰ অনুষ্ঠান চাবলৈ নাপালোঁ আমি অলপ সোনকালে আহিব লগা হ'ল আৰু এই চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত 2 শতাধিক বিশ্ববিদ্যালয় অংশগ্ৰহণ কৰিছে আৰু ইয়াৰে 4,500 খেলুৱৈ অংশগ্ৰহণ কৰিছে ইয়াত उभरेंगे योद्धा आज शाम से सुन रहे हैं हम ललकार मैदान में उतरने को हम हैं तैयार Government of India, Ministry of the Development of Northeastern Region, State Governments of Northeastern States, Association.
সজাই ইণ্ডিয়াত আটাইতকৈ বেছি গেমখন চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বাবে বৰ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আৰু যিহেতু ষ্টেডিয়ামখন বহুত ডাঙৰ, গতিকে আমি আপোনালোকক দূৰৰ পৰাহে দেখাব পাৰিছোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। আৰু যদি কিবা অসুবিধা পাইছে বা ভিডিঅ'বিলাক চোৱাৰ ক্ষেত্ৰত কিবা যে এইটো হ'ব লাগিছিলে, এইটো হ'ব নালাগিছে, তেনেকুৱা ভাৱ আহে মনলৈ, আপোনালোকে আঙুলি দিব, বহুত ভাল পাম। অত্যন্ত মনোগ্ৰাহী এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। যিসকল লোক তাত উপস্থিত আছিল তেওঁলোকৰতো মনটো ভাল লাগি গৈছিল, আৰু যিসকলে টিভিত চাইছিল বা এতিয়া চাব তেওঁলোকৰ বহুত ভাল লাগিব। চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানটো বহুতৰ বাবে স্মৰণীয় হৈ ৰ'ব। আৰু এই ক্ষেত্ৰত যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষই এই অনুষ্ঠানটো পৰিচালনা কৰিছিল তেওঁলোকক ধন্যবাদ দিবই লাগিব। বৰ সুন্দৰকৈ কৃষ্টি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এটা সুন্দৰ সাংস্কৃতিক অনুষ্ঠানেৰে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন কৰা হ'ল। আৰু ইয়াতে সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সুন্দৰকৈ পৰিৱেশন কৰা হ'ল। উপস্থিত সকলোৱে ভাল পালে, আপোনালোকেও নিশ্চয় ভাল পাব। तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। Kami na
আমি অনুষ্ঠান আৰম্ভ হোৱাৰ বহু আগেয়ে গৈ বহি আছিলোঁগৈ আৰু আমি আত্মসহায়ক গোটৰ মহিলাসকলে এনেদৰে যাবলৈ সুবিধাটো পাইছিলোঁ। তাৰ বাবে ধন্যবাদ সংশ্লিষ্ট কৰ্তৃপক্ষক জনালোঁ। আৰু এনেদৰে আমি সকলোৱে গৈ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে বহি আছিলোঁ। कदम जो उठे हैं अब न रुकेंगे, विकसित भारत का संकल्प पूरा करके रहेंगे। मिसाल बनेंगे हम कुछ ऐसी, गर्व से हर्षित हो उठेगा हर देशवासी। अलग है चाहे भाषाएं सारी, विविधता में ही है शक्ति हमारी। बड़ी चुनौतियों पर हम भारी, हम युवाओं में है कुछ करने की आग। बदल रहे हैं अपना आज, विभिन्न राज्य हैं पर लक्ष्य है। বৰ সুন্দৰকৈ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈ গ'ল। আমি পাপন